to my YouTube channel again. So এতিয়া টাইম হৈছে 12:30. So এটা জায়গাত যাম বুলি ভাবিছোঁ, মানে ৰুস্তম ভাই আৰু মই এতিয়া ৰুস্তম ভাইক লৈ আহোঁ. তো ৰুস্তম ভাই ঘৰত আছে বোলে, দুজনে যাম আজি. তো ক'ত যাম কি কৰিম আপোনালোকে চাই থাকক, গম পাব. এতিয়া ডাইৰেক্ট ইয়াক ল'ম, তাৰপিছত ব্লগ ষ্টাৰ্ট কৰি আছোঁ. গাইজ ফাইনেলি এতিয়া যায় দুজনে, ৰুস্তম ভাই আৰু মই. ক'ত যাম কি কৰিম আপোনাৰ ভিডিঅ'টো চালে গম পাব. এতিয়া চাই থাকক. আজি মানে বম ৰ'দ, তামাম গৰম হ'লেও আমি যামেই, গৰম দিলেও যাম, খামেই আপোনালোক. মানে এটা ডাঙৰ চাপাত বাগান দেখা আছোঁ, পূৰা যাব লাগে. আহিছে নেকি পিছফালে? অহা নাই. ৰাইট চাইডে সোমাই দিলোঁ ইফালে. আগে আগে এতিয়া ডাঙৰ ডাঙৰ বাম্পাৰ যাই আছে, কিন্তু আগত যাব দিয়া নাই. কেনেকৈ কণ্টেক্ট কৰিব লাগিব, বহুত দিগদাৰ হয় এনেকৈ ডাঙৰ ডাঙৰ সৰু ৰাস্তাটো, সৰু ডাঙৰ ডাঙৰ গাড়ী. ফাইনেলি বাম্পাৰখিনি পাৰ হ'ব পাৰিলোঁ. মজা ভিউ আহে এইটো জেগাত, পাহাৰটো ওচৰতে দেখা পায়. তো গাইজ ডাউজিং ফালে মানে ইফালে ৰাইট চাইডে ৰাস্তা আছে, আমি আজি ডাউজিং নাযাওঁ, চিধা যাম ডাউজিং যাব লাগে ইফালে. আজি আমি চিধা যাম, চাগে ক'ত যাই আছে কিন্তু গম পাব ৰ'ব, লাহে লাহে চাই থাকক ক'ত যাই আছোঁ. মানে ৰাস্তাইদি পানী আহে, ৰাস্তাৰ ওপৰেদি. মানে বাৰিষাৰ টাইমত ৰাস্তাৰ ওপৰেদি পানী আহি যায়. এতিয়া বৰষুণ নাই না, বৰষুণ দিলে তেতিয়া গধূলিতে আহি যাব. এতিয়া যদি বৰষুণ দিয়ে এতিয়াও আহি আছে, অলপ অলপ হ'ব পাৰে. আৰু এটা আছে এই মানে ওচৰতে আৰু এটা কেইটা হ'ল এতিয়ালৈকে? 4টামান হ'লে না. আমি 4টা মানে পাৰ কৰিলোঁ এনেকুৱা. তো গাইজ মানে ইয়াতে অলপ দোকানত ৰখিলোঁ, মানে কিবা কিবি লৈ ল'লোঁ ইফালে, পানী বটল, চিপছ. ব্ৰিজটো চাওক, মানে বনাইহে আছে ব্ৰিজটো ইফালে, এইটো হ'লে ভাল হ'ব. ব্ৰিজটো পেলাই চাইডে চাইডে একো নাই. ৰাস্তা চাওক না, ইমান বেয়া ৰাস্তা.
কৰিব যাম যদি ইয়াৰ কাৰণে ওলাই মানে ডেইলি ব্লগ দিব মন যায় ভাল জায়গাত যালে বেয়া ৰাস্তাটো যাবই লগা হয় কিয় বা ইয়াতে অলপ ঠাণ্ডা লাগি আছে এইফালে পুৰা ৰ'দ আছে এইফালে দুইজনে আহিছোঁ কেনেকুৱা লাগিছে তো এইফালে এটা ৰাস্তা আছিল এইফালে সোমাব দিয়া নাই আগফালে আছে বোলে তো আগফালে যাই চাম সোমাব দিয়া এটা নিদিয়ে সোমাব নিদিলে এনেকৈ যাব লাগিব আৰু এইফালে এটা পুৰা খেতি ৰাস্তা মজা আছে ৰ আইয়া বুঝব পাৰে চাহপাত বাগানৰ সাইডে সাইডে ৰাস্তা চাব কেনেকুৱা মজা লাগিব আপোনালোকে ওচৰতে পাহাৰ বাইদেউ ইফালে বাগানটো পাব না মানে ফিল্ডটো পাব অঁ তো ইয়াতে সুধি ল'লোঁ কনফাৰ্ম কৰি ল'লোঁ পাব না নাই পাব বুলি কৈছে এতিয়া যাম আৰু ৰাস্তা মাজে মাজে বেয়া আছে তো গাইজ বহুত বেয়া ৰাস্তা উপায় নাই হ'লেও যামে আপোনালোকক যে দেখাব লাগিবই চিধা পাহাৰতে উঠাই দিওঁ নেকি বাইকটো মানে বেলেগ ভিউ এটা আহি আছে माय गॉड क्या होगा अब ये अभी गिर गया होता इतने पर लो है अयो तो स्लो स्लो भाई माने अपना रास्ता साफ माने गाड़ीটো যেনে তেনে যায় অলপ যদি স্লেপ মাৰে পৰলো হয় এতিয়া পৰলো হয় মই নামি দিলোঁ বুলি ইয়ে তো একো নাই এনেকুৱাতো অলপ চলপ হ'বই আৰু কেনে লাগিলে বেয়া ৰাস্তা আৰু আহিব না লাগবই দেখো চাবৰ কাৰণে তো চলো তো হয় না নহয় কিবাই হোৱা নাই পুৰা দেখোন বেয়া ৰাস্তাই পাই আছোঁ কোনা কোনি ঘূৰাই আছে ৰাস্তা চাওক মানে ভিডিঅ' পুৰা লৰি গৈছে মোৰ হাতটো হিলি আছে তামাম মানে দুটা হাত দিও ধৰিব কিবা হৈ আছে এটা হাতত কিবা কিবি লৈ আছোঁ তো
আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ, বেয়া ৰাস্তা হ'লেও আহি গৈছোঁ। তো আপোনালোকে যদি মোক ছাবস্ক্ৰাইব নকৰে মোৰ চেনেলটো কেনেকৈ হ'ব? জলদি জলদি ছাবস্ক্ৰাইব কৰক আৰু। কেনেকুৱা ৰাস্তা পূৰা পাহাৰৰ পৰা যে নামি আছে এনেকুৱা লাগি আছে। গাড়ী পূৰা গৰম, ফেন চলি গৈছে গাড়ীৰ। মানে এনে বতৰটোও গৰম আৰু ৰাস্তাও কেনেকুৱা। নন ষ্টপ চলাই আছোঁ না বাইকটো। লগ পাইছিলোঁ লগ এজনমান, সিহঁতে গৈছে বোলে তাতে। তো সিহঁতেও কনফিউজ, মানে সোমাইছে কিন্তু ওলাই যাবই ৰাস্তা পোৱা নাই। ক'ৰবাত সোমাইছে বোলে। এতিয়া ৰাস্তাটো সিহঁতক দেখাই দিলোঁ ওলাই যোৱা, কিন্তু আমাক সোমোৱাটো দেখাই দিছে সিহঁতে। ৰাস্তা কেনেকুৱা মানে ধৰিবই পৰা নাই। দুটা ৰাস্তা পালে আৰু বেছি কনফিউজ লাগে। ইফালে যাম না ইফালে যাম এনেকুৱা লাগে। ফাইনেলি সিহঁতে কৈছে ইফালে যালে পাবি বুলি, এতিয়া যাই আছোঁ আৰু। চ' গাইজ পূৰা কনফিউজ, ইফালে সোমাব নিদিয়ে বোলে। এতিয়া কি কৰা যায়? এতিয়া ইয়াৰ পৰা ঘূৰিব লাগিব যেন পাইছোঁ আৰু। বহুত গৰম। তো ৰাস্তাটো মানে বিচাৰি পোৱা নাই কোনফালে যায়। ইফালে নাযায়, ইফালেতো ঘূৰি দিলোঁ। ইফালৰ পৰা ওলালোঁ। এতিয়া ইফালে একবাৰ যাম ৰ, তাৰপিছত চাই আছোঁ। মানে ফুল গাৰ্মি। ভাইটো দুটা চলা পিন্ধি কেনেকুৱা থাকছে ইয়ে জানে আৰু। ইফালে বুলি কৈছে, এজনক সুধিছোঁ। চাই লওঁ। এটা স্কুল পাই গ'লোঁ। স্কুলৰ নাম কি? বিনা পানী প্ৰাথমিক বিদ্যালয়। তো গাইজ মানে ইয়াতে অলপ ৰখি দিলোঁ। বহুত দূৰ নোৱাৰোঁ আৰু যাব, গৰমো ইমান। মোবাইল ধৰি হাত চাত বিষাই গৈছে। তথাপিও যদি আপোনালোকে লাইক পিটানো কৰি নাযায়, কিমান যে বেয়া লাগিব মইহে জানে আৰু। কষ্ট কৰি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। এই গৰমত আহি অলপ যাওঁ আৰু পাওঁ না নাপাওঁ, বিচাৰি পাওঁ না নাপাওঁ চাই আহোঁ এতিয়া একবাৰ আৰু। ট্ৰাই কৰাটো জৰুৰীহে। চলো। মানে এইটো ৰাস্তা দি আহি পূৰা সুধি যাব লগা হৈছে, উপায় নাই আৰু। ইয়াতো এইবাৰ সুধিলোঁ, কৈছে এইফালে পাবি বুলি। চবে পাবি কৈ আছে, কিন্তু দেখাই পোৱা নাই ৰাস্তাটো। আৰু দুটা পালে কনফিউজ লাগি যায় কোনফালে ৰাস্তা পাই গ'লোঁ বেয়া আজি। কাৰোবাৰ ঘৰে পাই গ'লোঁ দেখোন ফালে আজি আৰু। গাড়ীটো ইফালে দি আনিব নোৱাৰে, ইফালে যাব দিছোঁ ইয়াক। তো ইয়াক পূৰা শ্লিপ। তো ইফালে দি ঘূৰি আহিব দিছোঁ। ইফালে বোলে ৰাস্তা আছে।
বিচাৰি আজি ৰাস্তা মজা পুৰা মানে কি ক'ম আৰু বিচাৰি আহিলোৱে আজি পাই গ'লো কৰামোৰ ৱেলকাম টু কৰামোৰ তো ইণ্টাৰ হৈ গয়া ৰে ভাই এইটো জেগাত আহিব খুজি আছিলোঁ তো ফাইনেলি পালোহি বিচাৰি বিচাৰি মানে ৰাস্তাটো বেলেগ না আজি ইয়াৰ কাৰণে চিনি পোৱা নাই চাওক না কিমান দীঘল আৰু মোৰ পিছফালেও আছে ৱাহ হোৱাট এ ভিউ মেন তো ভাই কেনেকুৱা লাগিল বিচাৰি ৰাস্তা মানে আজি কোনো নাই দুজনে এই পূৰা ইয়াতে কোনো নাই মানে চানডে দিনা বেছি হৈ গ'লে মানুহ আমি চানডে নাহিলোঁ আজি ডাউজেঙত থাকিলোঁ তো আজি আহি গ'লোঁ মানে আগতে আহিছিলোঁ কিন্তু এনেকুৱা ইউটিউবৰ কাৰণে ব্লগ বনাম বুলি ভবা নাছিলোঁ না তো যেতিয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে সদায় বেলেগ বেলেগ জেগাত যাব মন যায় তো ইয়াতে দুটামান ফটো উঠিম যদি ভাল হয় ইনষ্টাগ্ৰামত ঢালিম লিংকটো ডিছক্ৰিপশ্যনত দি দিম এইফালে চালে হ'ল অলপমান টাইম পাছ কৰোঁ ইয়াতে তাৰপিছত ঘৰৰ কাৰণে ওলাই দিম তো এইফালে ভাই পূৰা ভাগৰ মানে পূৰা বেয়া ৰাস্তাটো দিয়া ৰাস্তা গাড়ী চলাই আছে না পূৰা ভাগৰ লাগছে বোলে ইয়াৰ তো এতিয়া চলাব পাৰিবি নে নাই পাৰিম চলাই যাম ৰাস্তা চিন পাব লাগিব আৰু চিন পাম তো এতিয়া যোৱা টাইমত ৰাস্তা বা চিনি পাব নাপাওঁ আহোঁতেতো আহিলোৱে উল্টা পাল্টা হ'লেও অৱস্থা পূৰা বেয়া চুলিও বেয়া পূৰা ঘামি গৈছে বা কি কৰিম আৰু উপায় নাই তো এতিয়া দুটামান ফটো উঠোঁ যদি ভাল হয় ফটোবিলাক ইনষ্টাগ্ৰামত দি দিম ইনষ্টাগ্ৰামত যাই আপোনালোকে চাই ল'ব ফ'ল' কৰি ল'ব বেছি ফলোৱাৰ্ছ নাই মানে ইয়াতে আহি যাবৰে মন নাই আৰু পূৰা ঘুমাই দিলোঁ ভাগৰ বেছি বা তো ইয়াৰ পৰা ওলাই দিলোঁ বাই বাই কৰামোৰ বাই বাই এতিয়া আপোনালোকে বিহুৰ মজা লওক বিহুৰ